পৰা ওচৰৰ পৰা চাম। এইকেইটাই ইয়াতে এইকেইটাই মিলাব পাৰিব। এই চাইডাল যে এনেকুৱা চাৰিফালে আছে সেইকেইটা মিলাব। ঠিক আছে। পকেটত কি লৈ ঘূৰি ফুৰিছে দেই। যাওঁ কিনো কয় আমি চাওঁ আৰু আপোনালোকো দেখুৱাওঁ। ব'লক। লগতে শ্বেয়াৰ কৰি আৰু এনেকুৱা গাড়ী কোনে কোনে দেখা পাইছে প্লিজ কমেণ্ট কৰি জনাব। ঘূৰি আছে বস্তুটো।
क्या करेगा भैया ये? এইটো যে ওপৰত ফৰ্মাটো দেখা পাই আছে, এই ফৰ্মাটোত এতিয়া ইহঁতে ইটোৰ পৰা আপোনাৰ মছলা ঢালিব। আপোনালোকৰ মছলা ঢালিবলৈ ইয়াতে চব ফিটিং হৈ আহে, এখন গাড়ীতে ফিটিং হৈ আহে। আপোনালোকৰ গাড়ীতে মছলা ফিটিং হৈ আহে, ডাইৰেক্ট তাত ঢালি দিব, হৈ যাব। ইমান কষ্ট নহয় আৰু মছলা ঢালিবলৈ। এইটো ফৰ্মা লগাই থোৱা আছে, এনেকৈ পোষ্ট ঢালিবলৈ কৰিব। তাৰ পাইপ লগাই দিয়া হ'ল, পাইপত লগাই পেলাই আপোনালোকে তাত দি দিব। গোটেই ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাই যাব ক'ত কি কেনেকৈ কৰিলে। চাওক, সেইটো এটা এমাজিং ভিডিঅ' হৈ আছে, এনেকৈ কোনো দেখা নোপোৱা। মাল ঢালিবলৈ ষ্টাৰ্ট কৰিছে, পাইপ উঠাই আছে, পাইপটো বৰ্তমান ফিটিং কৰা হৈ গ'ল। গোটেই গাড়ীখন চাওক না, কি আচৰিত গাড়ী, মাথা লাগিব পৰা। একেদিনাখনে যে ঘৰ উলিয়াই দিয়ে বুলি কয়, এনেকৈ উলিয়াই। যদি কোনোবাই দেখা নাই চাই লওক, কিন্তু একেদিনাখন নহয় আৰু। সৰুতে মানুহে কাম কৰি আছে।
ভাল পালে এটা লাইক